মই আসলতে জিএসপিৰ আছিলোঁ। জিএসপিৰ এজন সক্ৰিয় কৰ্মী, একজন ৰেভিনিউ মেম্বাৰ, ডাঙৰিকো ভিচিডিচিৰ ৰেভিনিউ মেম্বাৰ। মোটামুটি 10 বছৰে হয় আজি, আৰু 2টা বছৰ মানে পাৰ হ'লে 10 বছৰে হয়। এইটো একচুৱেলি এএমক আমি দোষ নিদিওঁ। আমাৰ কেইজনমান তাৰমানে দালালি কৰ্মী আছে। এই দালালি কৰ্মী কথাৰ কাৰণে আজি কিবা এটা ব্লকৰ পৰা কিবা এটা টিংপাত আহে, কিবা সূতা আহে, কিবা লাটা আহে, কিবা যিকোনো বস্তু আহিলি আমাক মেম্বৰক নজনায়, একো নুসুধে, নকৰে। নিজ খুচিমতে তেওঁলোকে এইবিলাক কাম কৰি ফুৰে, আৰু এইবিলাক কাম কৰা কিছুমান দোকানে ঘাটে ৰাতি ৰাতি তেওঁলোকে এই মিটিং কৰি ঘূৰি ফুৰে। 3জন ব্যক্তিয়ে, এই 3জন ব্যক্তি আজি মেম্বৰবিলাকক চিনি নোপোৱা হৈছে। সেইকাৰণে কিছুমান বিৰক্তিত আজি এএমক আমি দক্ষিণ বোলো, আৰু মাননীয় আমাৰ কি বুলি কয় শৰণীয়া ছাৰক মই দক্ষিণ নবোলোঁ। কিন্তু আমাৰ 1 নম্বৰ কিছুমান দালালিয়ে আমাৰ এই তেওঁলোকক আজি ধ্বংসমুখত পেলাইছে। আজি ময়ো যিখন গৰীব, মোৰ বতাহত ভাঙি চিঙি মোৰ ঘৰ চুৰমাৰ হৈ গৈছিল, কিন্তু মোক কোনেও তাৰমানে সঁহাৰি নিদিলে আৰু চাব নেগালে। এজন ব্যক্তিয়ে গৈছিল 501 টকা দি গৈছিলে, চুলেং গোস্বামী ডাঙৰীয়াই। মই তেখেতকো মই বেয়া নাপাওঁ, তেখেতৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। 500 টকা পাইছোঁ মানে মই বহুত পাইছোঁ। মই একজন গৰীব, মই দুখীয়া পৰিয়ালৰ মানুহ, কিন্তু মোৰ এতিয়াও হপহপিয়নি ধৰি থাকে, বেয়া লাগে। মই এজন ইমান কৰ্মী, ইমান আগৰ পৰা মই সহযোগ কৰি আহিছোঁ, কিবা কৰি আহিছোঁ, গোটেই মোক আজিলৈকে ফিৰি নাচালে তেওঁলোকে। আমাৰ যিজন আগতে চেয়াৰমেন আছিলে, চেয়াৰমেনজন আমাৰ মহিলা আছিল, তুতুমণি কলিতা, তেওঁৰ গিৰিয়েক দুলু কলিতা। তেওঁ মোক টিংপাত দিম বুলি কৈছিল, কিন্তু টিংপাত আজিলৈকেও এডাল সূতাৰো আমি টিংপাত নাপালোঁ। তাৰমানে মই একদম গৰীব পৰিয়ালৰ মানুহ, মই কিবা পাব লাগিছিল। মই আজি 10 বছৰে হয় ইমান কৰ্ম ব্যক্তিৰ তাৰমানে লাগি ভাগি আছিলোঁ, কিন্তু মই আমাৰ মেম্বাৰ ষ্টাফে কোনো সঁহাৰি নাপালোঁ। নমস্কাৰ। প্ৰথমতে মই বড়োলেণ্ড বুবলি সংবাদ গোষ্ঠীলৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি আমাক এইখিনি সহায় কৰাৰ বাবে। প্ৰথম কথাটো হ'ল, আজি আমাৰ যিকেইজন মানুহ, আজি আমাৰ যিহেতু UPPL দলৰ 8ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসত তেওঁলোকে যোগদান কৰিম বুলি আগতে আমাক জনাইছিল, আৰু সেই হিচাপে আমি তেওঁলোকক ইয়াত উপস্থিত কৰাই আমাৰ প্ৰাইমাৰীৰ ফালৰ পৰা তেওঁলোকে আগতে সৰ্বমুঠ 11জন মানুহ ইয়াত জইনিং কৰিছে, আৰু তাৰ ভিতৰত 9জন BPF দলত আছিল আগতে, আৰু 2জন GSP দলৰ সক্ৰিয় কৰ্মী আছিল। আৰু তেওঁলোকে আমাৰ UPPL দলৰ প্ৰতি, অৰ্থাৎ প্ৰমোদ বড়ো ছাৰৰ যিখন নেতৃত্বত, যিখন সবল নেতৃত্বত, যি আমাৰ সুন্দৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতি যি সঁহাৰি দি কাম কাজ কৰি আছে, গতিকে আমাৰ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেখেতসকলে আজি আনুষ্ঠানিকভাৱে আজি আমাৰ প্ৰতিষ্ঠা দিৱসত যোগদান কৰিছে। হয়, এই ক্ষেত্ৰত নিশ্চিতভাৱে তেখেতে, কথাটো হ'ল কি যে তেখেতে বৰ্তমান তেখেতৰ যিবিলাক আগৰ পুৰণা কৰ্মী আছিল, সেই কৰ্মীখিনিক তেওঁলোকে অৱজ্ঞা কৰাটো সত্য কথা। যিবিলাক নতুন কৰ্মী আছে তেওঁলোকে যোগদান কাৰ্যসূচী হাতত লৈ বিভিন্ন কাম ঠিকা ঠুকলিৰ পৰা আৰম্ভ কৰি তেওঁলোককহে চকুৰে চাইছে, কিন্তু যিবিলাক তেওঁলোকৰ অৰিজিন অবৰৰ পৰাই যিহেতু GSP দলৰ জন্ম হৈছিল, সেইসকল মানুহক তেওঁলোকে বঞ্চিত কৰিছে। বিভিন্ন ক্ষেত্ৰত তেওঁলোকে এনে নামত মেম্বাৰ, চেয়াৰমেন বিভিন্ন পদবীত ৰাখিছে যদিও তেওঁলোকক উচিত মৰ্যাদা দিয়া নাই আজিৰ তাৰিখত। আৰু সেই হিচাপে তেওঁলোকে গম পালে যে অনাগত সময়ত GSP দলৰ যে ভৱিষ্যত নাই, তেওঁলোকে ইতিমধ্যে গম পাইছে যে অহা 6-7 মাহৰ ভিতৰত, 6-7 মাহ পিছত তেওঁলোকৰ নিশ্চিতভাৱে তেওঁলোকৰ আয়ুস ৰেখাডাল মানে চাপি আহিছে। এই কথা তেওঁলোকে উমান পাইছে, আৰু তাৰ সমান্তৰালভাৱে আমাৰ প্ৰমোদ বড়ো, সন্মানীয় BTR চিফ প্ৰমোদ বড়োই সকলো জাতি জনগোষ্ঠীক লৈ যি একত্ৰিত কৰি যে সকলোৰে সম উন্নয়ন আৰু সম বিকাশ কৰি আছে, ইয়াৰ ওপৰতো বেছ কৰি তেওঁলোকে আহাটো মই ভাবোঁ। गोजोनथाव खौरां। बाजाज बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। दावहारु अट' एजेन्सिया बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो होगासिनो दं इन्डिपेन्डेन्ट डेनि थाखाय ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार। 1 आगस्तनिफ्राय 15 आगस्तसिम होगासिनो दं क'क्राझार दावहारु अट' एजेन्सिया
आरो क'क्राझार जिल्लानि सिङाव थानाय काराइगाव, दतमा आरो बडगावआवबो 3 आगस्टआव फेस्टिभ आउटलेट गोदानै बेखेवनो थांगासिनो दावहारु अट' एजेन्सि बे गोदानै बेखेवनाय ब्रान्च श'रुमआवबो ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार लानो हागोन। बाइक सालायनायाव हमनो थाखाय हेलमेट बेसेन लायालासे बाइकगिरिया मोननो हागोन आरो सीट कभार्स बेनि अनगायैबो जाय फाइनान्स लागोन बिथाङा खम डाउन पेमेन्ट होनानै लानो हागोन। बायग्रा ग्राहक सुबुंफ्रा दावहारु अट' एजेन्सियाव बाजाज बाइकखौ बायनो सानोब्ला नैबे मबाइल नम्बर 8822018193 आरो 6300399187 आव थोंजों फोनांजाब खालामनो हागोन।